নিশ্চয় বুদ্ধি হোৱা। ওম শান্তি। আজিৰ মুৰলী 1 তাৰিখ 9 মাহ 2020। বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতা আহিছে তোমালোকক কৰ্ম অকৰ্ম বিকৰ্মৰ গুহগতি শুনাবলৈ। যেতিয়া আত্মা আৰু শৰীৰ দুয়োটা পবিত্ৰ হয় তেতিয়া কৰ্ম অকৰ্ম হয়, পতিত হ'লে বিকৰ্ম হয়। প্ৰশ্ন, আত্মাত মামৰে ধৰাৰ কাৰণ কি? মামৰ যদি লাগি আছে তেন্তে তাৰ লক্ষণ কি হ'ব? উত্তৰ, মামৰে ধৰাৰ কাৰণ হৈছে বিকাৰ। পতিত হোৱাৰ বাবে মামৰে ধৰে। যদি এতিয়াও মামৰ লাগি আছে তেন্তে তেওঁলোক পুৰণি জগতৰ প্ৰতি আকৰ্ষিত হৈ থাকিব। বুদ্ধি ক্ৰিমিনেলৰ ফালে অৰ্থাৎ আখৰিক দিশে গৈ থাকিব, স্মৃতিত থাকিব নোৱাৰিব। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ 1। যোগ অগ্নিৰে বিকাৰৰ মামৰক আঁতৰাব লাগে। নিজকে জাজ কৰিব লাগে যে মোৰ বুদ্ধি ক্ৰিমিনেলৰ ফালেতো অৰ্থাৎ আখৰিক দিশততো নাযায়। 2. নিশ্চয় বুদ্ধি হোৱাৰ পাছত পুনৰ কেতিয়াও কোনো কথাত সংশয় আনিব নালাগে। বিকৰ্মৰ পৰা ৰক্ষা পাবলৈ সকলো কৰ্ম নিজৰ স্বধৰ্মত স্থিত হৈ পিতাৰ স্মৃতিত থাকি কৰিব লাগে। বৰদান। সৰ্বপ্ৰাপ্তি অনুভৱৰ দ্বাৰা পাৱাৰফুল অৰ্থাৎ শক্তিশালী হওঁতা সদায় সফলতা মূৰত হোৱা। শ্লোগান। মৰ্যাদাই হৈছে ব্ৰাহ্মণ জীৱনৰ খোজ। খোজে প্ৰতি খোজ দিয়া অৰ্থাৎ লক্ষ্যস্থলৰ সমীপত উপস্থিত হোৱা। ওম শান্তি।